নমস্কাৰ ফ্ৰেণ্ডসকল, প্ৰথমতে সকলোকে ইডু নলেজ কেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমৰ কেইটামান অতি গুৰুত্বপূৰ্ণ জানিবলগীয়া সাধাৰণ জ্ঞান। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। 1 নম্বৰতে আছে অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? গাঁৱৰ সংখ্যা শুদ্ধ উত্তৰ অপশ্যন এ ২৬,২৪৭। অসমৰ জাতীয় ফুল কি? শুদ্ধ উত্তৰ অপশ্যন এ কপৌ ফুল। কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন চি মহাৰংগ দানৱ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ভৌম। যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যন কৰি থ'ব, যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপুনি পোনপ্ৰথমতে পাব পাৰে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰধান নদীখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? শুদ্ধ উত্তৰ অপশ্যন এ 5খন। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? শুদ্ধ উত্তৰ অপশ্যন ডি যতীন্দ্ৰনাথ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? শুদ্ধ উত্তৰ অপশ্যন চি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় জন্তু কি? শুদ্ধ উত্তৰ অপশ্যন ডি এশিঙীয়া গড়। অসমৰ জাতীয় গছ কি? শুদ্ধ উত্তৰ অপশ্যন বি হুলুং। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় জলচৰ প্ৰাণী কি? শুদ্ধ উত্তৰ অপশ্যন এ শিহু। শিহু হৈছে অসমৰ জাতীয় জলচৰ প্ৰাণী। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা পৰিব্ৰাজকজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন এ হিউয়েন চাং। ভাস্কৰ বৰ্মনৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি শিলভদ্ৰ। নেক্সট কুৱেশ্যন, হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি শংখবেগ। ভৌগোলিকভাৱে অসম কি জলবায়ুৰ অন্তৰ্গত? শুদ্ধ উত্তৰ অপশ্যন চি মৌচুমী জলবায়ু। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাই পক্ষীৰ আত্মসন্ধানৰ বাবে বিখ্যাত? শুদ্ধ উত্তৰ অপশ্যন চি জাতিংগা। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন এ কৰ্কটক্ৰান্তি। প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? শুদ্ধ উত্তৰ অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? শুদ্ধ উত্তৰ অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কি? শুদ্ধ উত্তৰ অপশ্যন বি মিৰি জীয়ৰী।
আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু যিমান পাৰে আপোনাৰ কেইজনমান ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে।